এই শুনক আজি ভিডিঅ'টো একদমেই ফালি দিয়া হ'ব কাৰণ আজি আপুনি আৰু মই পাহাৰত যাম মানে আমাৰ কাৰ্বি জাতিত এটা পূজা আছে এই পূজাটো মানে পাহাৰৰ পৰা পাত আনিবলগীয়া হয় তো বলক আমি দেৰি নকৰোঁ পাহাৰৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তই এনেকা ঘৰত পৰা আহি ভাই পাহাৰত নোপোৱা আগতে এটা কথা কৈ দিছোঁ ইয়াত মানে একদম হেৰি মানে আচৰিত ল'বলগীয়া বস্তুটো দেখাই দিছোঁ আপোনালোকক তামোল আপোনালোকে চাব পাৰে ৰখিব তামোলে কেনেকা ভাল ভাই পাই গ'লো ওচৰত ভাই সেইটা পাহাৰৰ একদম ভিতৰত আহি গৈছে বাবা কি কবি মানে সেই বৃন্দা ভাই ওলাই আছে এতিয়া ময়ো দাও ল'ব লাগে বে এইটোতো মেইন পৰা পুৰিলেতো গ'ল আৰু এতিয়া কষ্ট কৰি আছোঁ আমি আপোনালোকক ভাল জেগা দেখাবৰ কাৰণে খালি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইবিলাক আপোনালোকে মানে যি মন যায় কাটিব পাৰে একদম পুৰাকে ভাই কি মানে বৃন্দা ভাই আহি আছে এই চালা মজা লাগিছে বে তেৰেগা এই চালা আৰু আপোনালোকে যে ফুল ঝাৰুত কিনে চেণ্টাৰত আমি ইয়াত কিনিবই নালাগে খালি কাটিব লাগে এইটো একবাৰ কাটি দেখাই দে এনেকুৱা কাটে ভিডিঅ' কৰি মোৰ হাতটোৱে বিষাই গ'ল বে চাটত লাগিলে এই মালটো এনেকুৱা জেগাত গৈছোঁ মানে এই চেণ্ডেলটো ইয়াতে থৈ দিম ন মানে চেণ্ডেল লৈ পেলাই মানে উঠিবৰ কাৰণে বহুত দিগদাৰ বে আমি এইপিনে পুৰা কাম কৰি আছোঁ আৰু আমাৰ চলেগা দুখীয়া মানুহ এতিয়া আমি পাত চাত মানে জমা কৰাৰ পিছত মানে এতিয়া আমি ইয়াত একদম খানা খাম সেইটো আমি মানে এইটো মানে একদম মানে পানী খাব কাৰণে ভাই কেনেকুৱা আৰামত বহি আছো চাওক না আপোনালোকে খোৱাৰ আগত বিস্কুটটো মাৰি দিওঁ মই বটলত পানী খাই আছো কষ্ট ৰে ভাই খোৱাৰ পিছত আঁতৰাই দিওঁ শুনক এটা কথা শুনক আপোনালোকক যদি মানে গাৰ্লফ্ৰেণ্ড হওক মানে বয়ফ্ৰেণ্ড হওক যদি আপোনালোকক যদি ধকা দি দিয়ে ইয়াত আহক এনেকুৱা নাজাৰাত যদি আপোনালোকে আহিলে আপুনি একদম বহি পেলাই এনেকুৱা আমাৰ নিচিনা খাওক না গাৰ্লফ্ৰেণ্ড একদম পাহৰি খোৱা হৈ গ'ল এতিয়া টাটা বাপে গাড়ী আমি এতিয়া যাওঁ বটল চটল ইয়াত থৈ দিছোঁ আৰু কেতিয়াবা আহিলে ঘৰত যাব লগা टाटा बाय बाय वीडियो समाप्त नेक्स्ट वीडियो के लिए आप लोग बने रहिए जय आय अहम।